আমি বাসুদেৱ থানলৈ বুলি আহি আছোঁ দেই। এইটো ভিডিঅ' 2-3 দিনৰ আগৰে হয়, এডিট কৰিবলৈ সময় নোহোৱাৰ কাৰণে আজি আপলোড দিলোঁ। এয়া চাওকচোন, এইকেইদিন অখণ্ড ভাগৱত চলি আছিলে যে, সেইবাবে এয়া দেখিছেনে আহি আছোঁ। দেহা আকৌ আইতাকৰ কোচত টোপনিয়াই উঠি আহিছে দেই। এয়া চাওকচোন, আহি পালোহি। আহি পাই চাওক, ইমান ধুনীয়া পৰিৱেশটো তাত, ইমান যে ভাল লাগিছিলে। আৰু চাকি বন্তিবোৰ কিনি ল'লোঁ ওচৰৰে দোকানৰ পৰা। চাকি বন্তিবোৰ কিনি আমি গ'লোঁ চাকি জ্বলাবলৈ, ধূপ চাকি জ্বলাবলৈ। এয়া মানুহজনে জ্বলাই আছে আৰু ময়ো জ্বলালোঁ, ঘৰৰ সকলোৱে জ্বলালোঁ। মামাহঁতো আহিছে, বা আৰু চাওকচোন, এয়া ইমান ধুনীয়া লাগিছে, চবেই বন্তি জ্বলাইছে। আৰু দেহাই আকৌ মামাৰ লগত খেলি আছে দেই। এয়া দেখিছে নহয়, শৰাই ভাগ দিবলৈ আগ কৰি থোৱা আছিলে দেহা জন্ম হওঁতে, সেইকাৰণে শৰাই ভাগো বোলো দিওঁগৈ সেই বুলি ভিতৰলৈ সেয়া সৎকাৰ কৰি মেলি সোমাই গ'লোঁ ধুনীয়াকৈ। চাওকচোন, ইমান ধুনীয়া যে পৰিৱেশটো তাত, ধুনীয়াকৈ সোমাই গ'লোঁ। তাত আকৌ শুকান শৰাইহে লয়, কেঁচা শৰাই নলয়, সেইকাৰণে শুকানকৈ দিবলৈ নিলোঁ দেই। এয়া ধুনীয়াকৈ লৈ গৈছোঁ, তাত বস্তুখিনি ধুনীয়াকৈ দিলোঁগৈ। দি মেলি আজৰি হৈ এয়া চাওকচোন, ইমান ধুনীয়া। দি মেলি আজৰি হৈ আমি ওলাই আহিলোঁ বাহিৰলৈ ওলাই আহি এয়া ছাগলীকেইজনী দেখিছেনে, ইমান ধুনীয়াকৈ হেৰি কৰিছে মোৰ লগত। চাওকচোন, এয়া দেহা আকৌ মোৰ কোচত উঠি হাঁহি হাঁহি চব চাই আছে দেই। এইটো চাওকচোন, বান্দৰটো ক'ত উঠি আছে গছজোপা ওপৰত, কিমান যে ভাল লাগিছিলে দেখি। এয়া ছাগলী, হাঁহ, বহুত জন্তু আছে ইয়াত, দেখিছেনে, ইমান যে ভাল লাগিছিলে। এইবোৰ ফুলবোৰ চাওকচোন, কিমান যে ভাল লাগিছে। আৰু ফটো দুকপিমান আপলোড দিলোঁ, কেনেকুৱা লাগিছে ক'বচোন দেই, ঘৰৰ সকলো মানুহৰ সৈতে। যদি ভাল লাগিছে লাইক কমেণ্ট কৰি দিব, কেনেকুৱা লাগিছে ক'ব দেই।